ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ 11 দিন পূৰ্বে অৰ্থাৎ 12 জানুৱাৰী 2024 তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে দেশক অৰ্পণ কৰিলে দেশৰ ভিতৰতে সবতকৈ দীঘল সামুদ্ৰিক ব্ৰিজ অৰ্থাৎ সাগৰৰ ওপৰৰ দলং যাৰ নাম হ'ল অটল সেতু যিখন ইঞ্জিনিয়াৰিঙৰ এক সুন্দৰ উদাহৰণ। সাগৰৰ ওপৰত নিৰ্মাণ হোৱা এই অটল সেতু নামৰ মহাসেতুখনে ভাৰতৰ বাণিজ্যিক চহৰ ৰূপে খ্যাত মুম্বাইৰ স্পীডে চেঞ্জ কৰি পেলাব। নমস্কাৰ, মই অনিমেষ হাজৰিকা আৰু আপোনালোকে চাই আছে গ্ৰ' ফাইনেন্সিয়েল নলেজ অসমীয়াত, য'ত আমি কথা পাতি আছো ভাৰতৰ সবতকৈ দীঘল দলং অটল সেতুৰ বিষয়ে। ভাৰতৰ এই সবতকৈ দীঘল দলংখন নিৰ্মাণ কৰি উলিয়াওঁতে খৰচ হৈছে প্ৰায় 17,840 কোটি টকা, য'ত অটল সেতুৰ মুঠ দৈৰ্ঘ্য হ'ল 21.8 কিলোমিটাৰ আৰু য'ত 16.5 কিলোমিটাৰৰ অংশ পানীৰ ওপৰত আছে। 6 লেনৰ এই ব্ৰিজখনত দুটা ইমাৰ্জেঞ্চি লেনো আছে। প্ৰায় 22 কিলোমিটাৰ দীঘল এই দলংখনত অকল 4চকীয়া বাহনৰে যোৱাৰ অনুমতি দিয়া হ'ব আৰু য'ত মেক্সিমাম স্পীড লিমিট হ'ব 100 কিলোমিটাৰ পাৰ আৱাৰ। লগতে 4 হুইলাৰ গাড়ীৰ স্পীড আৰু যান জঁটৰ প্ৰব্লেম নহ'বৰ বাবে ইয়াত পোনপ্ৰথমবাৰৰ বাবে অপেন ৰোড টোলিং ছিষ্টেমৰ ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ GPS আধাৰিত এই টোলিং ছিষ্টেমত আপুনি টোল দিবৰ বাবে টোল গেটত ৰখাৰ প্ৰয়োজন নহয়। এই নতুন ছিষ্টেমত আপুনি দলঙৰ ওপৰেৰে যাত্ৰা কৰিলে GPS ছিষ্টেমৰ সহায়ত চালকৰ বেংক একাউণ্টৰ পৰা অট'মেটিকলি টোল এমাউণ্ট ডিডাক্ট কৰা হ'ব। আধুনিক টেকনলজিৰ সহায়ত বনোৱা এই MTHL ব্ৰিজ অৰ্থাৎ মুম্বাই ট্ৰেন্স হাৱাৰ লিংক ব্ৰিজক ভূমিকম্প প্ৰতিৰোধ ক্ষমতাযুক্তভাৱে বনোৱা হৈছে। অৰ্থাৎ এই ব্ৰিজৰ ভূমিকম্পৰ জোকাৰণিৰ ফলতো ক্ষতি নহয়। দেশৰ সবাতোকৈ দীঘল এই ব্ৰিজখন এনেকুৱাকৈ বনোৱা হৈছে যে সাগৰত তেজ হৈও 100 বছৰলৈ কোনো ধৰণৰ এফেক্ট কৰিব নোৱাৰে। এই দলংখনৰ ওপৰত আৰু তলত মুঠ 190টা CCTV কেমেৰা লগোৱা হৈছে, যাৰ মাজৰ 130টা কেমেৰা হাইটেক আৰু AI টেকনলজিৰ দ্বাৰা পৰিচালিত। এই ব্ৰিজ নিৰ্মাণৰ সময়ত এনভাইৰনমেণ্ট আৰু সাগৰৰ জীৱবোৰৰ কাৰণে স্পেচিয়েল ধ্যান ৰখা হৈছে, কিয়নো সাগৰৰ যিটো অংশত এই মুম্বাই ট্ৰেন্স হাৱাৰ লিংক ব্ৰিজ বনোৱা হৈছে তাত প্ৰতি বছৰে শীতকালত ফ্লেমিং পক্ষী আহে আৰু এই বিদেশী চৰাইবোৰৰ ওপৰত যাতে দলঙৰ কোনো এফেক্ট নপৰে তাৰ বাবে ছাউণ্ড বেৰিয়াৰো লগোৱা হৈছে। আৰু প্ৰায় 22 কিলোমিটাৰ দীঘল এই দলংখনত এনেকুৱাভাৱে লাইট লগোৱা হৈছে যাতে লাইটৰ পোহৰ কেৱল ব্ৰিজৰ ওপৰতে পৰে আৰু ইয়াৰ পৰা সাগৰৰ জীৱবোৰৰ কোনো ধৰণৰ ক্ষতি বা প্ৰব্লেম হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অটল ব্ৰিজখনক দেশৰ বাবে এক ডাঙৰ উপলব্ধি বুলি কয় আৰু লগতে কয় যে এই দলংখনে দেশৰ ইকনমিৰ বৃদ্ধি তথা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো এক সফল খোজ। অটল সেতুৱে দক্ষিণ মুম্বাই নাভি মুম্বাই নেহেৱা সেৱাৰ লগত কানেক্ট কৰিব। এই অটল সেতুৰ পৰা সবতকৈ বেছি লাভ হ'ব মুম্বাইৰ পৰা নভি মুম্বাইলৈ অহা যোৱা কৰা ব্যক্তিসকলৰ, যিসকলে চাকৰি বা যিকোনো কামৰ বাবে প্ৰায় 25 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিবৰ বাবে 1.5 পৰা 2 ঘণ্টা সময় লাগিছিল আৰু যিটো বৰ্তমান 20 পৰা 25 মিনিটৰ ভিতৰতে কমপ্লিট হৈ যাব। অকল যে মুম্বাইৰ পৰা নভি মুম্বাইলৈ যোৱা ব্যক্তিসকলে লাভ হ'ব এনেকুৱাও নহয়, মুম্বাইৰ পৰা পুনে যোৱা ব্যক্তিসকলেও এই ব্ৰিজৰ পৰা লাভ হ'ব, কিয়নো আগতে মুম্বাইৰ পৰা পুনে যাবলৈ প্ৰায় 3 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল আৰু বৰ্তমান এই ব্ৰিজখন অপেন হোৱাৰ পিছত এই ডিষ্টেঞ্চ 1 ঘণ্টা 30 মিনিটতে প্ৰায় কমপ্লিট হৈ যাব। লগতে এই ব্ৰিজে মুম্বাইৰ পৰা গোৱা অন ৰোড যোৱাটো সহায় কৰিব, কিয়নো এই ব্ৰিজৰ নিৰ্মাণৰ ফলত মুম্বাই টু গোৱাৰ ডিষ্টেঞ্চ কভাৰ টাইম 1 ঘণ্টাৰ পৰা ৰিডিউচ হৈ প্ৰায় 9 ঘণ্টা হৈ পৰিব। এনেকুৱা অনুমান কৰা হৈছে যে অটল সেতুৰ ওপৰেৰে প্ৰায় প্ৰতিদিনে 70,000 বাহন অহা যোৱা কৰিব আৰু যাৰ বাবে এই বাহনবোৰে অহা যোৱাৰ বাবে টোল টেক্স হিচাপে টোটেল 375 টকা দিব লাগিব। আৰু যদি ছিংগল ৰাইড অৰ্থাৎ অকল অহা বা অকল যোৱাৰ কথা কওঁ তেনেহ'লে এই ৰাইড 250 টকাৰ টোল টেক্সতে কমপ্লিট হৈ যাব। টোলৰ জৰিয়তে প্ৰতিদিনে 1,75 লাখ টকা উপাৰ্জনৰ আশা কৰা হৈছে আৰু এইটো আশা কৰা হৈছে যে অটল সেতুৰ নিৰ্মাণে মুম্বাইৰ পৰা ট্ৰেফিকৰ যি প্ৰব্লেম তাক বহু পৰিমাণে ছল্ভ কৰিব আৰু লগতে নভি মুম্বাইৰ আৰ্থিক বিকাশতো তেজি আহিব। আৰু ইয়াৰ উপৰিও মুম্বাই আৰু নভি মুম্বাইৰ মাজৰ দূৰত্ব কম হোৱাৰ ফলত সময় আৰু ইন্ধন দুয়োটাই ৰাহি হ'ব। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সবতকৈ আগতে অসমীয়াত পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।